We want justice. We want justice. We want justice. हमारी मांगे पूरी करो. हमारी मांगे पूरी करो. অৰুণাচল প্ৰদেশৰ নামচাইত এগৰাকী বৃদ্ধৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত নামচাই কাকপথাৰৰ ডিৰাক গেট অৱৰোধ কৰি প্ৰতিবাদ অৰুণাচল প্ৰদেশৰ নামচাই জিলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নামচাইৰ এখন ফাৰ্মত কাম কৰা প্ৰাপ্য বিচাৰি যোৱা অৰুণাচলৰ নিউ চালাটোৰ প্ৰায় ৭০ বছৰীয়া এজন লোকক হত্যা কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰিছে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ নিজৰ প্ৰাপ্য টকা বিচাৰি যোৱাত এটা ব্যক্তিগত ফাৰ্মৰ স্বত্বাধিকাৰে কেইজনমান যুৱকৰ লগত মিলি বৃদ্ধ লোকজনক মাৰধৰ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। মৃত লোকজন অৰুণাচল প্ৰদেশৰ নামচাইৰ চাপটাই বুলি জানিব পৰা গৈছে। উত্তেজিত ৰাইজে চাপটাই নামৰ ব্যক্তিগৰাকীৰ মৃত্যুৰ তদন্ত দাবী তুলি অসম অৰুণাচল সীমান্তৰ কাকপথাৰ ডিৰাক গেটত অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত অসম অৰুণাচল যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। হত্যাকাৰীৰ অভিযোগত অভিযুক্ত তিনিজনক নামচাই আৰক্ষীয়ে আটক কৰিছে যদিও ফাৰ্মৰ স্বত্বাধিকাৰী গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে লোকজনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি এই প্ৰতিবাদ কৰা হয়। লেকাং ইউথ আদি এছ'চিয়েশ্যন আৰু লেকাং অঞ্চলৰ সমূহ আদি ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে। মৃত লোকজনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবীৰে প্ৰতিবাদী ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে। চাপটাই নামৰ লোকজনৰ মৃত্যুৰ ৰহস্য ফাদিল পৰিয়ালৰ লোকক ক্ষতিপূৰণ সংস্থাপনৰ দাবী উত্থাপন কৰা হয়। মৃতদেহটো চিকিৎসালয়ৰ বিপৰীতে নামচাই আৰক্ষী থানাত উদ্ধাৰ কৰাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বন্ধৰ ফলত অসম আৰু অৰুণাচললৈ চলাচল কৰা শ শ যাত্ৰীবাহী মালবাহী তেল পৰিবাহী বাহন আবদ্ধ হৈ পৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক ৰিপৰ্ট জনসাধাৰণ অসম 24x7